সেই কলেজীয়া ডায়েৰীখন উলিয়াই ল'লোঁ। সেইদিনা কলেজৰ প্ৰথম দিন আছিল। আমাৰ ফ্ৰেণ্ড বৰ্ণালী কলেজৰ সেই ৰুমৰ সন্মুখতে ৰৈ আছিলে। তাই আমাৰ সেই ৰুমৰ সন্মুখৰ পৰা আমাক ৱেলকাম কৰিলে আৰু আমি সকলো একেলগে ৰুমৰ ভিতৰলৈ সোমাই গ'লোঁ। উশাহ বাঢ়িছে সঘনে নিয়ৰৰ কোলাতে বহি এটুপি সপোনো আৰু বৰ্ণালীয়ে আমাক সকলো ফ্ৰেণ্ডৰ সৈতে চিনাকি কৰাই দিলে। সেই ধুনীয়া ছোৱালীজনীৰ লগত চিনাকি হ'বলৈ মোৰ বৰকৈ মন গৈছিল। মই বৰ্ণালীক মাতি আনিলোঁ আৰু তাইক ক'লোঁ যে মোক সেই ছোৱালীজনীৰ লগত চিনাকি কৰাই দিয়ে না। মোৰ সেই ছোৱালীজনী বহুত ভাল লাগে। নিয়ৰৰ কোলাতে বহি নেদুবি সপোনো সৰে তুমি আহিলে আহি মোক তাইৰ লগত চিনাকি কৰাই দিলে। তাইৰ লগত মই বহু কথাই পাতিলোঁ আৰু সেই দিনটো কেনেকৈ পাৰ হৈ গ'ল একোচোন গমেই নাপালোঁ। পাহি গোলাপ ৰুলাহি তুমি গোপনে কলেজৰ পৰা অহাৰ পাছত সন্ধিয়া আমি তিনিওজন আকৌ লগ হ'লোঁ। কলেজত দেখা সেই ছোৱালীজনীৰ নাম নিকি। মই তাইৰ কথাই কৈ আছিলোঁ আৰু তাইৰ কথা কৈ থকা দেখি মোক লগৰবোৰে তাইৰ লগত জোকাবলৈ ল'লে। তুমি আহিলে দ্বিতীয়দিনা কলেজত মই তাইক আকৌ লগ পালোঁ। সেইদিনা মই আৰু মোৰ ফ্ৰেণ্ড বৰ্ণালী আমি একেখন বেঞ্চতে বহি আছিলোঁ। নিকি আহি আমাৰ ওচৰতে বহিলি। মই তাইক মাতিলোঁ আৰু আমি বহু কথাই পাতিলোঁ। আমি ইজনে আনজনৰ কথা সকলো খুলি ক'লোঁ আৰু সময়বোৰ কেনেকৈনো পাৰ হৈ গ'ল একোচোন গমেই নাপালোঁ। জোনাকী জোনাকী পোহৰৰ ধেমালি তোমাৰে চাউনি যেন পুৱতি ৰদালি সপোনৰে দলিচাত প্ৰেমৰে সুৰভি তেজে তেজে বিয়পিছে বুকুত গনি সৰগৰ পৰি তুমি মোৰ বহু যুগৰে চিনাকি মিঠা মিঠা সপোনত তুমি আহি ৰলাহি এমুঠি হাঁহি বিচাৰি আছো মই যে ৰৈ জোনাকী জোনাকী পোহৰৰ ধেমালি তোমাৰে চাউনি যেন পুৱতি ৰদালি সপোনৰে দলিচাত প্ৰেমৰ তাইৰ বান্ধৱীৰ পৰা মই তাইৰ নম্বৰটো ল'লোঁ কাৰণ তাইক ডাইৰেক্ট নাম্বাৰটো খুজিবলৈ মোৰ ভাল নালাগিল। ঘৰ অহাৰ পাছত মই তাইক কল কৰিলোঁ। তাই মোক সুধিলে যে তুমি মোৰ নাম্বাৰ ক'ত পালা। মই তাইক সঁচা কথাটোৱেই ক'লোঁ যে মই তাইৰ বান্ধৱীৰ পৰা লৈছিলোঁ। সেইদিনা টিচাৰ্ছ ডে আছিল। মোৰ লগৰবোৰে যিহেতু তাইৰ প্ৰতি থকা মোৰ ভাল পোৱাৰ কথা গম পাইছিল মোক
মোৰ মনৰ কথাবোৰ তাইক কৈ দিব কৈছিল। খৰা বুকুতে মোৰ সানি দিলা নীলিমাৰে অযুত ভাষা বাৰিষাৰে বৰষুণ হৈ আহি টিচাৰ্ছ ডে'লৈ অনা ফুল এপাহকে হাতত লৈ মই তাইক কওঁ বুলি আগবাঢ়ি গ'লোঁ, কিন্তু তাই হঠাৎ ঘূৰি চালে আৰু মই তাইৰ লগৰজনীকে ফুলপাহ দি দিলোঁ। বুকু পেলালা জোৰ মই তাইক কথাবোৰ নোকোৱা দেখি মোৰ ফ্ৰেণ্ড ৰিয়ানে তাইক সকলোবোৰ কথাই কৈ দিলে কি মই তাইক ভাল পাওঁ আৰু সকলো কথা বুজি পাই তাই মোৰ ওচৰলৈ আহি চাউনি যেন প্ৰতিৰদালি সপোনৰে দলিচাত প্ৰেমৰে সুৰভি তেজে তেজে বিয়পিছে বুকুত গনি তাই আহি মোক ক'লে, সমীৰ তুমি ইমান সৰু কথাটো ক'বলৈ ভয় কৰিছিলা? মই তাইক ক'লোঁ, তুমি যদি মোক ভাল নোপোৱা সেই বুলিয়ে কোৱা নাছিলোঁ। তাই মোক সকলো কথা ক'লে কি তাই মোক প্ৰথম দেখা দিনাখনৰ পৰা তাই মোক ভাল পাই পেলাইছিল। আমি ৰিলেশ্যনশ্বিপত আহিলোঁ। দুচকুতে প্ৰণয়ৰে ধেমালি হৃদয়তে খৰা পাতৰ চুপনি দুচকুতে কেনেকৈনো দিনবোৰ পাৰ হৈ গ'ল গমেই নাপালোঁ আৰু আমাৰ ৰিলেশ্যনশ্বিপ 3 মাহ কমপ্লিট কৰিলে। হাই হাই ঢাকি থলো নজনাকে তুমিও নেদেখাকে বুকুখনি কঁপি উঠে আবেশৰ আবেগতে গোপনে বুকুতে আজি খেলা কৰে নজনাকে উশাহতো তুমি থাকা। এদিন মই কলেজলৈ গৈ দেখোঁ তাই কান্দি আছে। মই তাই কিয় কান্দিছে সোধাত তাই একো নক'লে। ৰিয়াইহে মোক ক'লে যে ৰণাংকুৱে তাইক বোলে মোৰ বিষয়ে বহুত বেয়াকৈ কৈছে। মোৰ খং উঠিল। কথাবোৰ আজি হাল ফুলে শুনিবা হৃদয়ে বিচাৰিছে তোমাক অনুপল প্ৰতিপল খঙৰ ভমকত মই ৰখিব নোৱাৰি আহি মই তাৰ লগত কাজিয়া কৰিলোঁ। বহুত মাৰিলোঁ মই তাক আৰু নিকিয়ে আমাৰ কাজিয়া দেখি মোক ৰখাবলৈ আহিছিল। যদিও মই তাইৰ কথা নুশুনিলোঁ, লগৰজনে মোক ধৰি মোক ঘৰলৈ লৈ গ'ল। বুকুতে আজি খেলা কৰে নজনাকে উশাহতো ঘৰ অহাৰ পাছত মোক প্ৰিন্সিপাল ছাৰে কল কৰিলে। মোক ক'লে কি মোক হেনো কলেজৰ পৰা উলিয়াই দিলে। মোৰ ভয় লাগিছিল কাৰণ মই নিকিক আৰু লগ কেনেকৈ কৰিম। কলেজ চেঞ্জ কৰিলোঁ আৰু তাইৰ পৰা বহুত দূৰত থাকিব লগা হ'ল। তাৰ পিছৰ পৰা আমি ফোনতে কথা পাতিব ল'লোঁ। আমাৰ লং ডিষ্টেঞ্চ ৰিলেশ্যনশ্বিপ আছিল যদিও আমি বহুত হেপী আছিলোঁ। তুমি হোৱা মাথো তুমি মোৰ হোৱা না হালো হোৱা সপোনে আহি ক'ব খোজে বহু কথা তোমাতে বিলীন হ'ব হঠাৎ এদিন এয়াৰচেল চিম বন্ধ কৰিলে আৰু আমি কথা পাতিব নোৱাৰা হ'লোঁ। মই বৰ্ণালীক কল কৰিলোঁ। তাইক ক'লোঁ মোক নিকিৰ লগত এবাৰ কণ্টেক্ট কৰাই দেচোন। তাই ক'লে নিকিয়ে হেনো মোৰ লগত কথা নাপাতে, তাই বোলে বেলেগ আন কাৰোবাক ভাল পায়। সেই কথা গম পাই মোৰ বহুত বেয়া লাগিল। মই কি কৰিম একো ভাবি পোৱা নাছিলোঁ। মই সিদ্ধান্ত কৰিলোঁ যে মই কেতিয়াও নিকিক নামাতোঁ আৰু তাইৰ পৰা সদায় আঁতৰত থাকিম। তেনেকৈ
5 বছৰ এদিন হঠাৎ মই তাইক মন্দিৰত দেখা পালোঁ। তাইক মাতিলোঁ আৰু সকলো কথা খুলি পতাত আমি গম পালোঁ যে তেতিয়া ৰিয়াই আমাক মিছাকৈ কৈছিল। আমি ৰিয়াক ফোন কৰি সুধিলোঁ তাই কিয় এনেকুৱা কৰিলে, আৰু তাই ক'লে যে তাই বোলে মোক ভাল পাইছিল আৰু সেইকাৰণে আমাৰ ব্ৰেকআপ কৰাইছিল। কথাবোৰ শুনি আমি গম পালোঁ যে আচলতে আমাৰ দুখ নাছিল, কিন্তু সেইদিনা ৰিয়াৰ কথা নুশুনি যদি আমি কথা পাতিলোঁ হয় তেতিয়া হয়তো আজি আমি একেলগে থাকিলোঁ হয়। কিন্তু এতিয়া বহুত দেৰি হৈ গ'ল, কাৰণ নিকিয়ে ক'লে তাই বোলে বিয়া ঠিক হ'ল। ময়ো তাইক জোৰ নকৰিলোঁ। সেইদিনা এটা কথা বুজিলোঁ যে ভালপোৱাত সদায় বিশ্বাসৰ প্ৰয়োজন। সেইদিনাৰ পৰা আমি কেতিয়াও লগ নাপালোঁ, কিন্তু আশা কৰোঁ তাই য'তে থাকক ভালে থাকক। ধন্যবাদ আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই আমাক মৰম দি যোৱাৰ বাবে। আগলৈও যাতে এনেদৰে আমাৰ ভিডিঅ' চাই মৰম দি যায় তাৰে কামনা কৰিলোঁ। আমি এইবাৰ পোনপ্ৰথমবাৰৰ বাবে শ্বৰ্ট ফিল্ম বনাইছোঁ, তাত ভুল হ'ব পাৰে, আপোনালোকে যাতে আমাক আঙুলিয়াই দিয়ে। আমাৰ চেনেল HB ষ্টুডিঅ' ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় অসমৰে সন্তান হৈ ৰচনা ৰচিলো, মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম, হলো অসমীয়া আমি চৌ জয় আই অসম। আৰে বৰ